নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি সৰু ভিডিঅ'ৰ মাজলৈ। যেতিয়া এখন ঘৰত সৰু ল'ৰা ছোৱালী থাকে তেতিয়া মাক অৰ্থাৎ ঘৰৰ গৃহিণীগৰাকীৰ বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হয়। কাৰণ যেনেকৈ সিহঁতে সৰু সৰু কথাতে সুখী হয় তেনেকৈ আকৌ সৰু সৰু কথাতে দুখীও হয় আৰু তেওঁলোকৰ বহুত ডিমাণ্ড থাকে। যেনে ধৰক মই এইটো নাখাওঁ, এইটোহে খাম, মই এইটো নিপিন্ধোঁ, এইটোহে পিন্ধিম, মই আমুকলৈ যাম, এনেকুৱা ধৰণৰ। আমাৰো কণমানিজনী আজি ডিমাণ্ড আছিলে যে মা মই ব্ৰেড চপ খাম আৰু ময়ো বাহিৰত খুৱাবলৈ নিনি এইদৰে সহজতে ঘৰতে বনাই খোৱালোঁ। ইয়াত মই অকণো মছলা ব্যৱহাৰ কৰা নাই। খাবলৈ খুব সোৱাদ হৈছিলে। দেখাত যেনেকুৱা লোভনীয় যেন দেখিছে ঠিক খাবলৈ খুব সোৱাদ হৈছিলে। আমাৰ কণমানিজনীয়ে খাই খুব ভাল পালে। ময়ো নিশ্চিন্ত মনে যিমান খায় সিমান খাবলৈ দিলোঁ। আপোনালোকেও ঘৰতে এনেকৈ সৰু সৰু ল'ৰা ছোৱালীবোৰক বনাই খুৱাবচোন। সিহঁতে খুব ভাল পাব। বাহিৰত খুৱাবলৈ গ'লে আমাৰ নিজৰে অনিষ্ট হয়, নহয় জানো?